মই প্ৰথমতে আপোনালোকৰ চেনেল দ্বাৰা বিটিআৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ আৰু এইবাৰ যেটো নিৰ্বাচন এইটো ফোর্থ যেটো ইলেকশন ইয়াত বিটিআৰবাসী ৰাইজে পৰিৱৰ্তন বিচাৰিছে 17 বছৰ এটা অনিশ্চয়তা এটা আছিল চৰকাৰৰ কোনো এটা ইনিশিয়েটিভ নোহোৱাৰ কাৰণে আৰু ইয়াৰ কাৰণে এটা পৰিৱৰ্তন আনি ভাল এটা সুশাসন আনি প্লাই সকলোৰো ডেভেলপমেন্টটো আৰু যিবিলাক অধিকাৰ পাব লাগে বিভিন্ন অধিকাৰবিলাক সুনিশ্চিত কৰাৰ কাৰণে ৰাইজে ওলাই আহিছে আৰু এটা সবৰো এটা ফিলিংস এটা মই দেখিবলৈ পাইছো কি মানুহবিলাকে আগৰ চৰকাৰক লৈ প্লাই কোনো কাৰণতে হেপি নাছিলে আৰু সেই কাৰণে পৰিৱৰ্তনৰ কাৰণে সবে ভোট দিছে আৰু পৰিৱৰ্তন হ'ব ইউপিপিএলৰে চৰকাৰ হ'ব ইউপিপিএলৰ চৰকাৰ হ'ব কেইখন আসন আশা কৰে আমি বেয়াছে বেয়া 27 আৰু 33 লৈকে যাব পাৰে এনেকা আমি আশা কৰিছো এবাৰ যদি আমি চাওঁ ইয়াৰে আগৰবোৰ নিৰ্বাচনত যদি আমি চাওঁ বিটিসিত বিজেপিৰ যেটো স্থিতি কেন্দ্ৰত আমি যদি কওঁ বিধানসভাত বিজেপি বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰ এজিপি কিন্তু বিটিসিত সম্পূৰ্ণ এটা উলুটা পৰিৱেশ দেখা গ'ল বিপিএফত যেটো উলুটা পৰিৱেশ দেখা গ'ল বিজেপিৰ খুদ মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী সভাপতিকে আহি কৰি বিশাল ৰেলী কৰিলে বিপিএফক উফৰাবলে এই ক্ষেত্ৰত ইউপিপিএলৰ স্থিতি কি আপোনালোকে কি আপোনালোকৰ কৰবাত নহয় কৰবাত বিজেপিয়ে সুবিধা কৰি দিছে নেকি আপোনালোকক নাই বিজেপিয়ে সুবিধা কৰি দিছে নে নাই এটো বিজেপিয়ে গম পাব আমিতো আমাৰ ৰাস্তাত আমি গৈ আছো 27 জানুৱাৰীত বিটিআৰ চুক্তি হল এই চুক্তিখন হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই ৰিজেক্ট কৰিলে তেখেতো উইটনেছ হিচাপে সাইন কৰিছিলে কিন্তু চুক্তিখন ৰিজেক্ট কৰিলে তো সেই কাৰণে আমাৰ তাত এটা প্ৰত্যাহ্বান আহি গ'ল কি চুক্তিখন যদি ৰূপায়ণ কৰিব লাগে আমি চৰকাৰত আহিব লাগিব তো সেই কাৰণে আমি চুক্তি কৰা কিছুমান ব্যক্তিয়ে আমি দলত যোগদান কৰিলো আৰু দলৰ কাৰণে কাম কৰিলো আৰু ইয়াৰ লগে লগে যোৱা 17 ইয়াৰ্ছত যেটো কমিউনিটি বিলাক খুব আনহেপি হৈ আছে সেই কমিউনিটি বিলাকৰ মানে বিহাইণ্ড কাৰণটো কি আনহেপি হোৱাৰ কাৰণটো কি এইটো মানে আমি জানিবলৈ চেষ্টা কৰিলো আৰু এইবিলাক গোটে কথা গম পালো আৰু ইয়াৰ পিছতে আমাৰ যেটো এপ্ৰোচ আমাৰ যেটো ইনিশিয়েটিভ ইয়াত বহুত কমিউনিটিজ বিলাকে হেপি হৈছে আৰু সেই কাৰণে একত্ৰিত হৈ পেলাই আমি কাম কৰিব পাৰিছো ইউনিক এটা এক্সাম্পল কি এইবাৰ ইলেকশনত প্ৰায় 17 মান ষ্টুডেন্ট অৰ্গানাইজেশনছ আমাৰ অঞ্চলৰ তেখেতসকলে আমাক সমৰ্থন দিছে কিছুমান মৰেলি কিছুমান ডাইৰেক্টলি আৰু ইয়াৰ বাহিৰে সোশ্যাল অৰ্গানাইজেশনছ বিভিন্ন ৰিলিজিয়াছ অৰ্গানাইজেশনছ সবে সাপোৰ্ট দিছে তো সেই কাৰণে এবাৰ পৰিৱৰ্তন আহিব ইউপিপিএলৰ চৰকাৰ হ'ব আপুনি বাৰে বাৰে কৈছে এবাৰ ইউপিপিএলৰ চৰকাৰ হ'ব আমি যদি কওঁ ইউপিপিএলৰ চৰকাৰ হ'ব আৰু বিটিসিত 2000 এই যেটো অনাগত নিৰ্বাচনৰ ফলাফলৰ পাছত বিটিসিৰ চিফ হল প্ৰমোদ বড়ো বিটিসিৰ চিফ প্ৰমোদ বড়ো প্ৰথম আৰু প্ৰধান কামটো আপুনি কি কৰিব বিটিসিবাসীৰ বাবে গুড গভৰ্নেন্স এটো খুব এটা মেটাৰ কৰে গতিকে ফাৰ্স্ট গুড গভৰ্নেন্স এটো আনিব লাগিব আৰু গভৰ্নেন্সটো ঠিক হলে মানুহৰ যেটো সমস্যা এটো সমাধান কৰিব পৰা যায় গভৰ্নেন্সটো যদি ঠিক নাই তো তাত মানে যিখিনি পপুলেশন থাকে সেই পপুলেশনে এটা ডাইৰেকশন লেস নিচিনা হৈ যায় তো গভৰ্নমেন্টটো লিড কৰিব লাগে আৰু তাৰ পপুলেশনখিনি যিখিনি আছে সিটিজেন সেইখিনি এটা ডাইৰেকশনত লৈ যাব লাগে আৰু লাষ্ট 17 ইয়াৰ্ছত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কোনো ভিজন নাছিলে আৰু মিছনো নাছিলে জাস্ট লাইক এ ডিস্ট্ৰিবিউটৰ তেখেতে পইচাটো গভৰ্নমেন্ট সেন্ট্ৰেল গভৰ্নমেন্ট ষ্টেট গভৰ্নমেন্ট পৰা কালেক্ট কৰিছে এণ্ড ডিস্ট্ৰিবিউটিং দ্য মানি সাম মানি বেছি পইচা নিজে খাইছে অলপ পইচা ডিস্ট্ৰিবিউট কৰি দিছে সেইখিনি কামে কৰিছিলে কিন্তু এটা অঞ্চল হয় এই অঞ্চলত আপুনি এটা এডমিনিষ্ট্ৰেটিভ এটা সেটআপ পাইছে এটা মেচিনাৰী আছে আৰু গভৰ্নমেন্টৰ পৰা 40 ডিপাৰ্টমেন্ট আপুনি লৈ আহিলে তো এই 40 ডিপাৰ্টমেন্টটো যদি কমপ্লিটলি ভেকাম হৈ যায় ইয়াত কোনো কাম নাই কোনো নতুন এটা প্ৰজেক্ট নাই স্কিম নাই সো এনেকুৱা কাৰণে লাষ্ট 17 ইয়াৰ্ছত আমাৰ অঞ্চলৰ মানুহবিলাকে এডমিনিষ্ট্ৰেচন যেটো আছিল প্ৰশাসন যেটো আছিল ইয়াৰ ওপৰত এটা মানসিকতাৰ এটা নেগেটিভ এটা ডেভেলপ হৈছিল তো হিটো ফাৰ্স্ট গুড গভৰ্নেন্স আনি প্লাই যেটো ৰিলেশনশিপ পাব্লিক এণ্ড গভৰ্নমেন্ট ৰিলেশনশিপ হিটো অলপ এগেইন মানে ষ্ট্ৰেংথেন কৰিব লাগিব